গাইজ মোৰ চেনেলৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি ব্লগটো ষ্টাৰ্ট কৰাতে দেৰিয়ে হ'ল, 12:10 হ'ল। এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। বাবুৰ এক্সামো কালিৰ পৰা ষ্টাৰ্ট হ'ব। অলপ ৰাতিপুৱাৰ ভাগত বাবুক দেখাই দিলোঁ, অলপ পঢ়ি আছিল সি, তাক অলপ দেখাই দিলোঁ আৰু কাম বনখিনি কৰাতে দেৰি হৈ গ'ল। আজি বতৰটো বাৰু ইমান ধুনীয়া কৰিছে, আহিন মাহ পৰিছে যে বতৰটো বিৰাট ভাল লগা হৈছে। আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন? আহিন মাহখন মোৰ বিৰাটেই ভাল লাগে। আহিন মাহৰ পৰা ষ্টাৰ্ট হয় ঘৰত, ভাল লাগে আহিন মাহখন। আৰু আজি দুপৰীয়া এতিয়া ভাত বনোৱাৰ টাইমেই হ'ল। মই আপোনালোকক এটা শামুক আৰু মাটিমাহৰ ৰেচিপি দিম বুলি ভাবিছোঁ আজি। আহকচোন, শামুকখিনি কেনেকৈনো বাছে, কেনেকৈ চাফা কৰে মই আপোনালোকক সকলোখিনি দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু বতৰটো চাওকচোন, আজি ইমান ধুনীয়া ৰ'দ দিছে। এনেকৈ ৰ'দ দিয়া দেখিলে কিবা ঠাণ্ডাৰ দিনৰ কথা মনত পৰে। ঠাণ্ডাৰ দিনকেইটা আৰম্ভ হ'বই আৰু বেছি দিন নাই, ভাল লাগে। গৰম পানী কৰি 1 মিনিটমান শামুকখিনি বইল কৰি ল'লে চাফা কৰাত সুবিধা হয়। দি দিলোঁ, এতিয়া 1 মিনিটৰ কাৰণে বইল কৰি লওঁ। এতিয়া শামুকখিনি বইল হৈ গ'ল। এতিয়া এইখিনি প্লাষ্টিকৰ বাস্কেটত ওলাই ল'ম। এতিয়া শামুকখিনি বাস্কেটটোত ঢালি দিম। এতিয়া শামুকখিনি অলপমান পানীৰে ধুই কিনে ঠাণ্ডা হোৱাৰ পিছত ভালকৈ বাছি ল'ম শামুকখিনি। এতিয়া শামুকখিনি বাছি আছে, বাছি চাফা কৰি ল'ব। চাফা কৰি লোৱাৰ পিছত বনোৱাৰ টাইমত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া শামুকখিনি বচা হৈ গ'ল। এতিয়া মুখখন অলপ কাটি দিব লাগে, এনেকৈ কাটি দিব লাগিব মুখখন অলপকৈ। মাটিমাহৰ দালিখিনি উঠাই ভালকৈ ধুই ল'লোঁ, 3-4 ধোৱামান দি দিলোঁ, ভালকৈ ধুলোঁ। তাৰপিছত তাৰ কাৰণে লাগিব হালধি পাউডাৰ, জ্বলা পাউডাৰ, ধনিয়া, জিৰা, নিমখ পৰিমাণ অনুসৰি লাগিব। বিলাহী লাগিব এটা, 3টা পিঁয়াজ, এইখিনি আদা নহৰু মই বটি ল'ম পিছত। শুকান জলকীয়া আৰু তেজপাত লাগিব, এইখিনি লাগিব। এইখিনি শামুকখিনি এতিয়া কাটি কুটি বাছি লোৱা হৈ গ'ল আৰু এইখিনি গোটেইখিনি বস্তু ৰেডি হ'ল। এতিয়া সুদা বনাব লাগে। কেৰাহীখন গৰম হ'ল, তেল দি দিম। ইয়াতে তেল অলপ লাগিব বেছি কৰি। এতিয়া কেৰাহীখন গৰম হৈ গ'ল। ইয়াতে মই তেজপাত আৰু শুকান জলকীয়া অলপ দি ল'ম। শুকান জলকীয়া আৰু তেজপাতখিনি গৰম হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি দি ল'ব আৰু অলপ ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে নিমখ পৰিমাণ অনুসৰি দিব, নিমখ আপোনালোকে যিখিনি খাই সেইখিনি দিব। ধনিয়া, জিৰা পাউডাৰ, অলপ জ্বলা পাউডাৰ, অলপ হালধি, বাছ এইখিনি দি কিনে অলপমান লৰাই ল'ব। এইখিনি ভাজা হোৱাৰ পিছত ইয়াতে এতিয়া এটা বিলাহী আৰু আদা নহৰু একেলগে বটি কিনে থৈছিলোঁ, এইখিনি এতিয়া দি দিলোঁ। এইখিনি এতিয়া ভাজা নোহোৱালৈকে, তেতিয়ালৈকে কেঁচা ভাৱটো নাযায়, তেতিয়ালৈকে অলপ ভাজি থাকিব। আৰু মছলাখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াতে 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিব। এইটো কালাৰ হোৱাৰ কাৰণে, কালাৰটো ভাল হোৱাৰ কাৰণে মই দি দিছোঁ। এতিয়া মোৰ মছলাখিনি ভাজা হৈ গ'ল। ইয়াতে মই এতিয়া শামুকখিনি ঢালি দিম। শামুকখিনি অলপমান ভাজি ল'ব। মছলাটো সোমাই যোৱালৈকে অলপমান ভাজি থাকিব। এতিয়া মই শামুকখিনি অলপমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছতে ইয়াতে এতিয়া মই এবাৰ বইল কৰি থৈছিলোঁ দালিখিনি ইয়াতে ঢালি দিব, মাটিমাহৰ দালিখিনি।
অলপ লৰাই দিব ভালকৈ এতিয়া চাওঁ আহকচোন কি হৈছে এইখিনি এতিয়া শামুকখিনি আৰু দালিখিনি ধুনীয়াকৈ উতলি আছে আৰু অলপমান উতলাৰ পিছত নুমুৱাই দিম এতিয়া মোৰ ভাত ৰান্ধা হৈ গ'ল কমপ্লিট ভাতো হ'ল আৰু শামুক আৰু দালিখিনিও হৈ গ'ল এতিয়া খাবহে লাগে আৰু আপোনালোকেও এনেকৈ বনাই চাবচোন ঘৰত কেতিয়াবা খাব ভাল লাগে খাই কিনে আৰু ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল লগ পাই আছোঁ নেক্সট ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি বেয়াও লাগে কমেণ্টত কৈ দিব দেই আজিৰ কাৰণে আহিছোঁ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত